ক'ৰবালৈ যোৱা বুলি ক'লে যিবোৰ মানুহে যে ইমান বেছি ভাল পায় তেওঁ সৰুৰ পৰাই ক'ৰবাত যোৱা বুলি ক'লে মানে খুব ফূৰ্তি পায় আৰু আজিও সেই তেনেকৈ আমি মা আৰু মই এফালে যাম বুলি কোৱা শুনা পালে আৰু তাইও ৰেডি হৈ মেলি একদম সকলোতকৈ আগে গৈ আছে চাওকচোন গাড়ীত কেনেকৈ বহি উৎপাত কৰি আছে আৰু তাই এটা কথা আছে তাই যেতিয়া ক'ৰবাত যাব হ'ব তাই গাড়ীত মানে সদায় মানে ফ্ৰণ্ট ছিটতে তাইক লাগিব মানে যোনেই নবহক কিয় ফ্ৰণ্ট ছিটত তাই কোচত বহিবই লাগিব মানে এইটো তাই একদম মানে তাইৰ বাবে যে তেনেকুৱা মানে একদম ছিটটো তাই বুক কৰি ৰাখে আৰু ফ্ৰণ্ট ছিটটো তেনেকুৱা হৈছে আৰু এয়া এতিয়া আমি যাবলৈ ওলাইছোঁ মাতো আৰু আহি এতিয়া এই ঠাইডোখৰ পাইছোঁহি আৰু এই ঠাইডোখৰৰ লগত বহুত কিছুমান স্মৃতি জড়িত হৈ আছে বহুত কিছুমান মেমৰিজ আছে পিছে পৰে কেতিয়াবা ক'ম বাৰু আৰু এই স্কুলখনত পঢ়া যিখিনি ষ্টুডেণ্ট আছে বা যিখিনি চিনাকি আছে তেওঁলোকে কমেণ্ট কৰিব দেই এয়া আমি আহি পালোঁ আমাৰ প্ৰথমটো ঠাইত মানে আৰু ইয়াৰ পৰা আমি কেইটামান বস্তু বজাৰ কৰিম আৰু পিছে পৰে দেখাম বাৰু আপোনালোকক কি ল'ম আৰু সেই অকণমান ক্লিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ লাগিব তোমাক কি লাগিব কৈ দিয়া পৰিবা ব'লা আমি দোকানৰ পৰা কিবা এটা লৈ আহোঁ ব'লা তাই চিপছ খাই চুমু কিবা এটা দি দিওঁ আৰু এয়া চাওকচোন যিবোৰ মানুহ কেনেকুৱা ইফাল সিফাল ইটো সিটো চুই আছে চাই আছে সেয়ে আৰু আজিকালি এইবোৰ কাৰণে মই তেনেকৈ ক'তো নাযাওঁ মানে ওলাই যাব ভালো নালাগে সকলোবোৰ মানুহ একেই নহয় ন কিছুমান মানুহে কেতিয়াবা বেয়াকৈ কৈও দিব পাৰে নক'বও পাৰে ন' ডাউট কিন্তু সেয়াই আৰু কিবা এটা ভাল নালাগে কাৰণে মই আজি প্ৰায় 2 বছৰ মই ক'লৈকো ওলোৱাই নাছিলোঁ তাই যেতিয়া 2 বছৰ কমপ্লিট হৈছে তাৰ পাছৰ পৰাই মই অকণমান ইফাল সিফাল যাব লৈছোঁ আৰু সেয়াই আৰু গ্লাছখন দেখি পেলাই মোৰ নিজৰ মন গ'ল চাবলৈ কেনেকৈ কি হৈ আছে চুলি তুলি জানেই আমি মহিলাসকল অলপ সেইবোৰে আৰু এইজনী চাওকচোন দেখিছে কিমান কচু কৰি আছে এইবোৰেই মানে আৰু মাথাটো ঠিক কৰি থাকা কোন লৰাই নিদিবা বা ধৰি নাথাকিবা মা ধুনীয়াকৈ থাকা ফিটো থাকা চাওঁ অঁ মোৰ নিচে মোৰ ফালে চাই এনেকৈ ন হ'বনে এনেকৈ অ'কে নকৰিবা মা নকৰিবা লৰি নাথাকিবা কাণ ফুটাই দিব পাৰিবানে অঁ ফুটাই লৈ যাম বুলি আৰু এইকেইটা চাওকচোন আৰু বৰ্তমান আমি যিহেতু পাৰ্লাৰত আছোঁ আপোনালোকে ধৰিব পাৰিছে আৰু এই লগতে মেকুৰীও আছে কুকুৰ মেকুৰী মানে ধেৰ আৰু তাই মানে একদম পিয়'ৰ পেটছ লাভাৰ বুলি ক'ব পাৰি আগতেও বহুত কেইখন পাৰ্লাৰত গৈছোঁ কিন্তু মানে এনেকুৱা এটা পৰিৱেশ ক'তো পোৱা নাই আৰু সঁচাকৈ বহুত ভাল লাগিলে পৰিৱেশটো আৰু ইহঁতকেইটাও যে ইমান বেছি ফ্ৰেণ্ডলি নহয় হাঁহি দিয়াচোন এইফালে মালৈ চাই চাবা তুমি আইনাত চাবা